Welcome back to my YouTube channel PT Varsar Aneti video loi. Jodi apnaloke mor channel to first time or babe sai ase then hi moi Priyanka akha koru apnaloke mor channel to subscribe korba aru jodi already subscribe kori thoise then thank you so much. To মোৰ ওচৰত এইবোৰ বস্তু দেখা পাই আপোনালোকে নিশ্চয় গম পাইছে যে আজি হ'ব কিবা এটা DIY ভিডিও আৰু স্টার্ট কৰাৰ আগত ভাবিছো যে ইয়াত কি আছে আপোনালোকক এবাৰ দেখাই লও সো DIY টো কৰিব কাৰণে মোৰ ওচৰত আছে এইটো বটল আৰু এইবোৰ কিবা কিবি মনি আৰু তাৰ পিছত এইটো সেলো টেপ ফেভিকল ৰছী এইটো গুনা এইটো সিজার টেন আৰু এয়া পেপাৰ ব্ৰাউন কালাৰৰ পেপাৰ বাস এইখিনি মোৰ ওচৰত যে এইটো বটল আছে মই এইটো বটল লৈছো মেডিচিনৰ বটল মেবি এইটো ভিটামিনৰ বটল নেকি যদি আপোনালোকৰ ওচৰত মেডিচিনৰ বটল নাথাকে তেতিয়া বেলেগ বটল ইউজ কৰিলে হৈ যাব কিন্তু খাব যে অলপ সেটটো অলপ বেলেগ টাইপৰ হয় আৰু এফালে সৰু এফালে ডাঙৰ এনেকুৱা হলে ভাল হয় একেবাৰে সিধা হলে তাৰমানে দেখিবলৈ ইমান ভাল নালাগিব সো এনেকুৱা টাইপৰ কিবা এটা হলে হৈ যাব আৰু এইবোৰ মনিবিলাকো দেখিছে এইবিলাক ইজিলি মাৰ্কেটত কিনিবৰ কাৰণে পাই যাব আৰু মোৰটো এইবিলাক কিনি আনাও নহয় পুৰণি কাপোৰবিলাকৰ পৰা ওলাই ৰাখি থৈ দিওঁ কেতিয়াবা ইউজ কৰিম বোলে আৰু এইবোৰ এইটো আঠা আৰু তাৰপিছত এইটো হৈছে মৰাপাতৰ ৰছী এইটো ইজিলি মাৰ্কেটত পাই যাব কিনিবৰ বাবে যদি আৰু কিনিব নিবিচাৰে বা নাপায় তেতিয়া ইয়াৰ বিকল্প সামগ্ৰী বুলি ক'লে আপোনালোকে ঊণ সূতা ইউজ কৰিব পাৰিব অলপ মোটা সাইজৰ ঊণ সূতা ইউজ কৰিব পাৰিব কিন্তু যদি মৰাপাতৰ ৰছীটো ইউজ কৰে তেতিয়া দেখিবলৈ বেছি ভাল হয় ইয়াৰ লুকটো অলপ বেলেগকে ক্ৰিয়েট হয় সো ট্ৰাই কৰিব যে মৰাপাতৰ ৰছী ইউজ কৰে আৰু এইটো এই গুনা ইউজ কৰিছো মই যদি আপোনালোকে গুনাটো নাপায় তেতিয়া বা এনে ধৰণে সৰুকে মিহিকে কাটি ল'ব পাৰিব সেইটোও চলি যাব আৰু এইটো পেপাৰ ব্ৰাউন কালাৰৰ পেপাৰ আপোনালোকৰ ওচৰত যদি ব্ৰাউন কালাৰৰ পেপাৰটো নাথাকে হোৱাইট কালাৰৰ পেপাৰ ইউজ কৰিলে হৈ যাব আৰু মৰাপাতৰ ৰছীটোৰ লগত মিলাকে কালাৰ কৰি দিব তেতিয়াও এনেকুৱা হৈ যাব আৰু ফাৰ্ষ্ট মই বটলটো ঢাকনখন খুলি লওঁ ইয়াৰ কোনো দৰকাৰ নাই আৰু তাৰ পিছত ৰছী পাতৰ এটা মোৰ ভিতৰৰ ফালে সোমাই দি ইয়াত সেলো টেপ লগাই দিম সেলো টেপ লগাই দিলো এইটো সেলো টেপটো এই কাৰণে লগাইছো যাতে বটলটোৰ চাৰিওকাষে এইটো যেতিয়া মেৰাই যাম তেতিয়া ওলাই নাহিব এতিয়া ফেভিকল দি তাক লগাই যাম এতিয়া অকমানকে ফেভিকল লগাই ৰছী পাত ইয়াত মেৰাই যাম মেৰাই থাকোঁতে চাব যে মাজত ফাঁক হৈ নাযায় এতিয়া তলৰ অংশখিনি পুনৰ অলপ বেছিকৈ ফেভিকল লগাই দিব লাগিব যিহেতু আমি মাজত দিয়া নাছিলোঁ বেছিকৈ এতিয়া বটলটো গোটেইখিনি ৰছীৰে কভাৰ হৈ গ'ল সেইকাৰণে এতিয়া আমি এইটো ড্ৰাই হ'বৰ বাবে অলপ সময় ৰাখি দিম এতিয়া আমি এই ব্ৰাউন পেপাৰ লৈ আৰু এই ৰছীৰ সহায়ত ফ্লাৱাৰ বনাম এই বটলটোৰ কাৰণে পেপাৰখন লৈ লৈছোঁ আৰু ইয়াত ফেভিকল লগাই দিছোঁ এনেকৈ ফেভিকল লগাই ল'ম চাব পাৰে গোলকৈ ফেভিকল লগাই আৰু তাৰপিছত ৰছী পাত লৈ ইয়াত এনেধৰণে লগাই দিম ৰাউণ্ডটো হোৱাৰ পিছত এইখিনিতে কাটি দিলোঁ এইটো কেনেকুৱা কৰিছোঁ মই ওপৰৰ পৰা দেখাইছোঁ এইটো চাব পাৰে ৰছী পাত এনেধৰণে গোলকৈ লগাই লৈছোঁ এইখিনি হ'ব ফুলপাহৰ মাজৰ অংশ এতিয়া চাইডৰ কাহিখিনিও বনাম
বনাই ললো এতিয়া বাকিখিনি পাহি কেনেকৈ লগাম মই এতিয়া আপোনালোকক ওচৰৰ পৰা কেনেদৰে দেখাইছোঁ গোটেইকেইটা পাহি বনাই দিয়াৰ পিছত চাব পাৰে এতিয়া ৰছীখিনি কিমান ধুনীয়াকৈ এটা ফুলৰ শ্বেপ লৈ লৈছে এয়া এতিয়া মই এই ফুলটো পেপাৰখনৰ পৰা উলিয়াই ল'ম এই ফুলটো আৰু বেছি অকণমান মজবুত বনাবৰ বাবে মই ইয়াৰ কাগজত তোমাৰ আঠা লগাম আৰু কাটি দিম এই ফুলটো এতিয়া 80% কমপ্লিট হৈ গৈছে আৰু অকণমান কাম বাকী আছে তাৰ আগত মই এনেধৰণে আৰু কেইটামান ফুল বনাই লওঁ তাৰপিছত বাকী ফুল কৰিম এতিয়া মোৰ দুটা ফুল ৰেডি হৈ গ'ল এটা অকণমান সৰু বনাইছোঁ আৰু এটা অকণমান ডাঙৰ বনাইছোঁ এতিয়া এই ফুলটো ড্ৰাই হোৱালৈকে মই কৰি ল'ম এতিয়া বটলৰ ডিজাইনৰ কামখিনি যিহেতু এতিয়া বটলটো ড্ৰাই হৈ গৈছে ফাৰ্ষ্ট মই বটলটোৰ এই ওপৰৰ অংশত এনেধৰণৰ মণি লগাই লওঁ আপোনালোকৰ ওচৰত যেনে ধৰণৰ আছে তেনেকৈ মিলাই ল'লে হৈ গ'ল একেধৰণে এতিয়া তলৰ অংশখিনিতো লগাই দিম আপোনালোকৰ ওচৰত যেনে ধৰণৰে মন নাথাকক আপোনালোকে সেয়াৰে নিজৰ মন পচন্দৰ ডিজাইন বনাব পাৰিব এনেদৰে বটলটো ষ্টাইল কৰিলোঁ আপোনালোকৰ যেনে ধৰণৰ পচন্দ হয় সেনেকুৱা অনুযায়ী আপোনালোকে কৰি ল'ব পাৰিব এতিয়া মোৰ বটলটোৰ কাম হৈ গ'ল এতিয়া ফুল দুটাৰ বাকী থকা কামখিনি কৰোঁ এই ফুলটোত এতিয়া গুণা এটাত লৈ মই এনেকৈ পিছফালেৰে মাজত সোমাই দিম আৰু গুণাপাত ভাঁজ কৰি এনেকৈ পুনৰ উলিয়াই আনিম যদি আপোনালোকে গুণা বিচাৰি নাপায় আৰু বাঁহ ইউজ কৰে তেতিয়াহ'লে বাঁহ পাতটো ভাঁজ কৰি দিব নোৱাৰিব তেতিয়া আপোনালোকে সোমাই পেলাই ডাইৰেক্ট আঠা লগাই দিব লাগিব এতিয়া ফুল দুপাহৰ ঠাইত মানে গুণাখিনিত ৰছী মেৰিয়াই লওঁ মই ফুল দুপা এনেকৈ জইন কৰি লৈছোঁ ডাঙৰ ফুলটো অকণমান ওপৰত দিছোঁ আৰু সৰু ফুলটো অকণমান তলত দিছোঁ অলমোষ্ট ৰেডি হৈ গৈছে এতিয়া জাষ্ট বটলটোত কৰাৰ নিচিনাকৈ ফুল দুটাটো অকণমান অকণমান ডিজাইন কৰিম ৰেডি হৈ গ'ল চাব পাৰে ধুনীয়া লাগিছে ন এতিয়া জাষ্ট বটলটো লৈ ইয়াত ফুলটো ৰাখি দিলে হৈ গ'ল চাবচোন আপোনালোকেও বনাই ট্ৰাই কৰি চাব এনেদৰে বনাই আপোনালোকে নিজৰ ফ্ৰেণ্ডৰ বাৰ্থডে বা টিচাৰক বা আন কোনোবা গিফ্ট কৰিব পাৰিব আৰু চাবচোন কিনি দিয়া বস্তুতকৈ যদি এনেধৰণে নিজে বনাই গিফ্ট কৰা হয় বহুত বেছিয়ে ভাল লাগে নহয়নে যদি আপোনালোকৰ আজি ভিডিঅ'টো চাই ভাল লাগিলে আৰু স্পেচিয়েলি মোৰ DIYটো চাই ভাল লাগিলে দেন লাইক কমেন্ট শ্বেয়াৰ এণ্ড ডোন্ট ফৰগেট টু সাবস্ক্ৰাইব মাই চেনেল থ্যাংক ইউ ফৰ ৱাচিং বাই বাই